নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ ওৰাং। মই স্বৰচিত কবিতা এটি পাঠ কৰিব লৈছোঁ। কবিতাটোৰ শিৰোনাম হ'ল ঘাম। সালাম কাৰ্ল মাৰ্ক্স, সালাম সন্তোষ কুমাৰ তপ্ন, সালাম মাংৰি মেম। শিল্প বিপ্লৱে মুচিব পাৰে জানো খাটি খোৱা শ্ৰমিকৰ সমস্যা? আন্দোলনে শেষ কৰিব পাৰে জানো চাহ শ্ৰমিকৰ দুখ যাতনা? চৰকাৰৰ একনায়কত্ববাদে কাঢ়িব পাৰে জানো সাধাৰণ নাগৰিকৰ অধিকাৰ? অংকন কৰে জীৱনৰ ৰঙীন ছবি, লিখে এক নতুন কাহিনী। কেৱল শব্দই নহ'ব অনুভৱৰ বাহক, ঘামেও সফলতাৰ আঁৰত ইতিহাস ৰচক। এদল মানুহ যাৰ নাম শ্ৰমিক, গাত ৰদ নলগা আৰু বৰষুণ নপৰা মানুহ। কেতিয়াবা ফুটে টুপ টুপ ঘাম, কেতিয়াবা কপে বৰষুণত তিতিম। কি দিন কি ৰাতিম, এদিন দুদিনকৈ বছৰ বাগৰে, বছৰৰ পাছত শতিকা, মাথো একে হৈ ৰৈ শ্ৰমিকৰ জীৱন গাথা।